নমস্কাৰ ৰাইজসকল। এতিয়া লকডাউন চলি থকা অৱস্থাত এই ল'ৰা ছোৱালীকেইটা স্কুল বন্ধৰ কাৰণে মই এই ওচৰ চুবুৰীয়া 4-5জনক মই মানে এটা শিক্ষা দিবৰ কাৰণে তেখেতলোকক মই আশ্বাস কৰিছোঁ। তোমালোকে কিতাপ ফলি পঢ়িছানে? এই লকডাউন মানে চলি থকা অৱস্থাত তোমালোকেতো পঢ়া বন্ধই হৈছে, ঠিক আছে। এতিয়া মই অলপমান তোমালোকক পঢ়াম বুলি চেষ্টা কৰিছোঁ হা, আৰু পঢ়িবা ভালমতে দেই লকডাউন খোলালৈকে হা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কৰোণা ভাইৰাছ কি তাক জানানে? এটা মহামাৰী ৰোগ চাইনাত হৈছিল যে সেইকাৰণে লকডাউন বুলি কোৱাৰ কাৰণে এইটো পৃথিৱীত মহামাৰী ৰোগ কিন্তু বিয়পি আহিছে। ভাৰত অসমত আমাৰ লাহেকৈ সোমাইছে বুলি গম পাওঁ। সেইকাৰণে এইটো বাচিবৰ কাৰণে তোমালোকে স্কুল মানে বন্ধ দিছে। তোমালোকে বুজি পাইছানে? সেইকাৰণে এইটো বন্ধ দিছে স্কুল। কবিতা এটা শুনিবলৈ মন গৈছে। ৰিজুমণি বৰা, তুমি যিকোনো কবিতা এটা মুখস্থ আছে যদি গোৱাচোন, শুনি পাওঁ। পাৰিম ছাৰ। পঢ়াচোন কোনটো পৰা? বৰদচিলা চতৰ বিহুত বৰদচিলা মাকৰ ঘৰলৈ যায়, গছ গছনি ঘৰ দুৱাৰ নিয়ে উৰুৱাই, শিলডল ভাঙি মেলিছে দাপলি, লগত নিছে লগৰীয়া জজবা মাৰলি, আউল বাউল চুলি মেলি মাৰিছে। আইমন, তুমি পঢ়াচোন কবিতা এটা কোনটো পৰা? শুনি পাওঁ, পঢ়া। সকলো দেশত কৰি মোৰ এক ভাল চৰণ, ক'ত আছে এনে মাটি সোণৰ চফা, ক'ত আছে এনে পানী জানি যা, ক'ত আছে এনে ধান এই ধৰণী, ক'ত ধন হাবি বননি, ক'ত আছে এনে পানী জানি যা, ক'ত আছে। তোমাৰ ভালদৰে অকণমান শুদ্ধ হোৱা নাই, অলপ ভুল আছে। তুমি ভালকৈ পঢ়িবা দেই। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে লকডাউন বুলি ঘৰৰ ভিতৰত বহি নাথাকিবা। এই খন্তেকৰ দৰে আকৌ মই পঢ়াম, তোমালোকে আহিবা, য'ত ত'ত নাযাবা। এইটো মহামাৰী ৰোগ আহিছে। অধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা, পঞ্জাব সিন্ধু গুজরাট মারাঠা দ্রাবিড় উৎকল বঙ্গ বৃন্দ হিমাচল যমুনা। বন্ধুসকল, আপোনালোক যি এই ভিডিঅ'টো দেখুৱালোঁ, এই ভিডিঅ'টো আমি মনোৰঞ্জনৰ কাৰণে কৰা হৈছোঁ। যদি কিবা ভুল ভ্ৰান্তি আছে আমাক মাফ কৰি দিব, আৰু এনেকুৱা ধৰণৰ যাতে ভৱিষ্যতে আৰু নতুন ভিডিঅ' বনাই যাব পাৰোঁ তাৰ বাবে আমাক আশীৰ্বাদ কৰিব। আৰু এই ভিডিঅ'টো ভাবিছোঁ যিসকল মানে আমাৰ কণ ছাত্ৰ ছাত্ৰীসকল এনেই ঘৰতে ঘূৰি ফুৰি আছে বা এনেই ঘৰতে আমনি পাইছে, তো মই ভাবিলোঁ তেখেতক লৈ এটা ভিডিঅ' স্থাপন কৰোঁ, কাৰণ আপোনালোকে দৰ্শকসকলক অলপমান মনোৰঞ্জন পাব। আৰু যিহেতু ব'ৰ হৈ আছে সেইবাবে ভাবিছিলোঁ অকণমান, আৰু সেই ভাবি পেলাই চেষ্টাৰ ফলতে আমি এই ভিডিঅ'টো আপোনালোকক আগত দেখুৱালোঁ কৰি পেলাই। যদি কিবা ভুল ভ্ৰান্তি আছে পুনৰবাৰ কৈছোঁ, আমাক ক্ষমা কৰি দিব। আৰু আমাৰ আজি যোনজন ছাৰ আছিলে, মুখ্য ন্যায়িক হিচাপে যোনজন ছাৰে অভিনয় কৰিছিলে, সেই ছাৰজন এজন আছে, তেখেতৰ নাম কি আছিলে আপোনাৰ? শ্ৰী ৰাজেন বৰা। ৰাজেন বৰা। তেখেতে খুব ধুনীয়া সুন্দৰ আমাক প্ৰদৰ্শনী কৰি দেখুৱালে। আৰু তেখেতৰ আমাৰ আৰু এটা দুদিনমান আগত এটা কমেডি ভিডিঅ' কৰিছোঁ, যদি আপোনালোকে চোৱা নাই মোৰ ডিছক্ৰিপশ্যনত লিংক থাকিব, আপোনালোকে তাত গৈ চাব পাৰে। আৰু ছাৰ আপুনি কি ক'ব? মই ক'বলগীয়া একো নাই। যদি মোৰ কিবা তাত ৰাইজসকল যদি মানে ভুল ভ্ৰান্তি হৈছে যাতে মানে ক্ষমা কৰে। ঠিক আছে ছাৰ, আপোনাক বহুত বহুত ধন্যবাদ থাকিলে, আপুনি ইমান ধুনীয়াকৈ আমাৰ দৰ্শকক দেখুৱালে। তো বন্ধুসকল, আকৌ এবাৰ পুনৰ কৈছোঁ, যদি কিবা ভুল ভ্ৰান্তি আছে ক্ষমা কৰিব। There's something inside, yeah, there's something inside that brings me